নমস্কাৰ বন্ধুসকল, আপোনাৰ কম্পিউটাৰত যদি আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। কাৰণ আজি আপোনাক এনেকুৱা এটা ট্ৰিক্স ক'বলৈ গৈ আছোঁ যোনটো আপোনাৰ বহুতে কামত আহিব আৰু আপোনাৰ বহুত প্ৰব্লেমৰ সলিউশ্যন আপুনি সেই ট্ৰিক্সটোত পাই যাব। তো বলক আজিৰ ভিডিঅ'টো আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ। কাৰণ আপুনি যেতিয়া ইণ্টাৰনেট ব্যৱহাৰ কৰি থাকে আপোনাৰ ডেস্কটপটোত বা আপোনাৰ লেপটপটোত, তেতিয়া আপুনি নজনাকৈ কিছুমান জাংক ফাইল আপোনাৰ অট'মেটিক ডাউনলোড হৈ থাকে আৰু সেইবোৰ আমি গমেই নাপাওঁ। এটা চিম্পল ষ্টেপ আছে, আপুনি সেই ষ্টেপটো যদি ফ'ল' কৰে তেতিয়াহ'লে আপুনি সকলোবোৰ ফাইল জাংক ফাইলবোৰ ডিলিট কৰি দিব পাৰিব, স্কেন কৰি পেলাই ডিলিট কৰি দিব পাৰিব। তো চিম্পল ষ্টেপ, আপুনি ভালদৰে ভিডিঅ'টো শেষলৈ চাই থাকক। আপুনি এতিয়া কি কৰিব, আপোনাৰ উইণ্ড'জ+R মাৰিব, তাৰপিছত আপোনাৰ ৰান মেনুখন আহিব, তাত আপুনি টাইপ কৰিব MRT বুলি টাইপ কৰি আপুনি অ'কে কৰিব আৰু তাৰপিছত আপোনাৰ এইখন মেনু আহিব। ইয়াতে আপুনি কি কৰিব, অপশ্যনটো দেখিছে নেক্সট অপশ্যনটো কৰিব। তাৰপিছত আপোনাৰ তিনিটা অপশ্যন আহিছে। প্ৰথমত কুইক স্কেনটো আপুনি কৰিব পাৰে। নেক্সট আছে আপোনাৰ ফুল স্কেন। আপুনি যদি প্ৰথমত কুইক স্কেনটো কৰে তেতিয়া প্ৰথম অপশ্যনটোত ক্লিক কৰক, তাৰপিছত অ'কে কৰি দিয়ক আৰু তাৰপিছত আপোনাৰ কম্পিউটাৰটোত যিমানবোৰ আপুনি ইণ্টাৰনেট ব্যৱহাৰ কৰি থকা সময়ত যিমানবোৰ ফাইল আপুনি অট'মেটিক আপুনি নজনাকৈ ডাউনলোড হৈছিলে সকলোবোৰ ফাইল এইটো স্কেন কৰিব আৰু স্কেন কৰি পেলাই অট'মেটিক ডিলিট কৰি দিব। তো আপুনি এই প্ৰচেছটো ফ'ল' কৰিব আপোনাৰ কম্পিউটাৰটোত। এইবোৰ কাৰণতে আমাৰ কম্পিউটাৰটো বহুতে শ্ল' হৈ যায় আৰু আপুনি যদি আৰু ফাষ্ট কৰিব বিচাৰে দেন মই এটা নতুন ভিডিঅ' এটা বনাইছিলোঁ কম্পিউটাৰটো কেনেকৈ ফাষ্ট কৰিব, আপুনি মোৰ ডেছক্ৰিপশ্যনৰ লিংকত পাই যাব। আৰু আপুনি যদি আপোনাৰ কম্পিউটাৰ আৰু ছুপাৰ ফাষ্ট বনাব বিচাৰে, যে আপুনি যদি হাৰ্ড ডিস্ক ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে হাৰ্ড ডিস্কটো চেঞ্জ কৰি আপুনি SSD লগাব পাৰে, কাৰণ SSD আপুনি ছুপাৰ ফাষ্ট বনাব পাৰিব আপোনাৰ কম্পিউটাৰটো। আজিৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয় নতুন এটা ট্ৰিক্স জানিলে। এইটো আপুনি প্ৰতি মাহে এবাৰকৈ কৰিব আৰু আপোনাৰ জাংক ফাইলবোৰ ডিলিট কৰিব, তেতিয়া আপোনাৰ কম্পিউটাৰটো সদায় স্মুথলি চলি থাকিব, একো চিন্তা কৰিব লগা নহয়। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।